নমস্কাৰ আৰু স্বাগতম জনাইছোঁ অন্য এটি ভিডিঅ'লৈ। হৰিকটীয়া আৰু বৰুণ দেৱতা। এজন বৰ আওতোকোনা হৰিকটীয়া আছিল। হাবিৰ পৰা নিতৌ একোবোজা খৰি কাটি আনি তাৰে সি এগোহালি ল'ৰা ছোৱালীৰে কোনোমতে পোহ গৈছিল। এদিন ৰাতিপুৱাতে সি খৰি কাটিবলৈ ওলাই গৈছিল। নৈৰ দাঁতিত থকা গছ এজোপা কাটি থাকোঁতে হঠাতে তাৰ হাতৰ পৰা কুঠাৰখন পানীত পৰি গ'ল। পানী বৰ দ আছিল। কুঠাৰখন হেৰুৱাই হৰিকটীয়া বলিয়াৰ নিচিনা হ'ল। আন এখন কুঠাৰ কিনিবলৈও তাৰ হাতত ধন নাই। কুঠাৰ নহ'লে যে তাত থিতাতে মৰণ। খৰি কাটিব কিহেৰে? নিজৰ পোৰা কপালৰ কথা ভাবি সি নৈৰ পাৰত বহি হুৰাওৰাৱে কান্দিবলৈ ধৰিলে। অলপ পিছতে নৈৰ পানীৰ মাজত বুৰবুৰণি উঠিল। পানীৰ মাজৰ পৰা ওলাই বৰুণ দেৱতাই দেখা দিলে। তেওঁৰ হাতত এখন সোণৰ কুঠাৰ। সোণৰ কুঠাৰখন দেখুৱাই তেওঁ সুধিলে, হৰিকটীয়া, এই কুঠাৰখন তোৰ হয়নে? হৰিকটীয়াই উত্তৰ দিলে, নহয় দেৱতা, সোণৰ কুঠাৰ এই ছাল ছিগা ভিকহুৱে এই জনমত দেখাই নাই। পানীত বুৰ মাৰি বৰুণ দেৱতা তললৈ গ'ল। অলপ পিছতে হাতত এখন ৰূপৰ কুঠাৰ লৈ তেওঁ আকৌ দেখা দি সুধিলে, এইখন কুঠাৰ তোৰ হয়নে নহয়? এইবাৰো হৰিকটীয়াই নহয় বুলি কোৱাত বৰুণ দেৱতাই পানীত বুৰ মাৰিলে। তেওঁ হৰিকটীয়াৰ পানীত পৰা কুঠাৰখন হাতত লৈ আকৌ দেখা দি সুধিলে, এইখন কুঠাৰ তোৰ হয় হবলা? হৰিকটীয়াই মূৰটো দোৱাই উত্তৰ দিলে, হয় দেৱতা, এইখনেই এই বন্দীৰ কুঠাৰ। হৰিকটীয়াই সঁচা কথা কোৱা দেখি বৰুণ দেৱতা তাৰ প্ৰতি বৰ সন্তুষ্ট হ'ল। তেওঁ তিনিওখন কুঠাৰকে তাক দিলে। হৰিকটীয়াই তাৰ নিজৰ কুঠাৰখনৰ উপৰিও এখন সোণৰ কুঠাৰ আৰু এখন ৰূপৰ কুঠাৰ লৈ ঘৰ পালেগৈ। ওচৰ চুবুৰীয়া সকলোকে সি বৰুণ দেৱতাৰ কৰোণাৰ কথা ক'লে। দেৱতাই মোৰ বুলিলেনো মানুহক আৰু কি লাগিছে? হৰিকটীয়াৰ ঘৰৰ ওচৰতে এজন খেৰকটীয়া আছিল। সিও সকলো কথা শুনিলে। পিছদিনা সিও খেৰ কাটিবলৈ নগৈ নৈৰ পাৰলৈ খৰি কাটিবলৈ গ'ল। ইচ্ছা কৰিয়েই সি নৈৰ পানীত হাতৰ কুঠাৰখন পেলাই দিলে। কুঠাৰ পানীত পৰাত সি বিননিত গছৰ পাত সৰাব লগা কৰিলে। বিনাই বিনাই সি গালে, আগলতি কলপাত লৰে কিশোৰে, সোণৰ কুঠাৰ আহি আগতে পৰে। তাৰ কান্দোন শুনি আজিও পানীৰ তলৰ পৰা হাতত সোণৰ কুঠাৰ লৈ বৰুণ দেৱতা বাহিৰ ওলাই আহিল। তেওঁ সুধিলে, খেৰকটীয়া, এইখন কুঠাৰ তোৰ হয়নে? সোণৰ কুঠাৰৰ জিলিকনি দেখি খেৰকটীয়াৰ চকু চাট মাৰি ধৰিছিল। সোণৰ লোভত সি পগলাৰ দৰে হৈছিল। পাৰিলে সি থাপ মাৰি বৰুণ দেৱতাৰ হাতৰ পৰা কুঠাৰখন আনিবই যেন। সি তপৰাই মাত লগালে, সুধিবই নেলাগে দেৱতা, সেই কুঠাৰখনেই মোৰ হাতৰ পৰা পানীত পৰি গৈছিল। খেৰ বেচি পোৱা ধনেৰে কিনি লোৱা সেইখন মোৰেই সোণৰ কুঠাৰ। খেৰকটীয়াৰ মুখত এনেবোৰ ডালপাত যোৰা দিয়া কথা শুনি বৰুণ দেৱতাৰ বৰ খং উঠিল। তেওঁ ততালিকে পানীত বুৰ মাৰি নাইকিয়া হৈ গ'ল। খেৰকটীয়াই গোটেই দিনটো তাতে বোন্দাপৰ দি বহি থাকিও তেওঁক আৰু দেখা নেপালে। গধূলি সময়ত সি কপালত চপৰিয়াই ঘৰলৈ উলটি আহিল। মিছা কথা কোৱাৰ বাবে সি নিজৰ কুঠাৰখন হেৰুৱালে। লাভটো নাপালে মূলো গ'ল। সঁচা ক'লে বঁটা পাবা, মিছা ক'লে ঠগ খাবা।